ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ হৰব জনগোষ্ঠীয় সংগঠন টাই আহোম মৰাণমতক চুতীয়া কোচৰাজবংশী সহ চাহ জনগোষ্ঠীৰ প্ৰতিবাদ অব্যাহত জনগোষ্ঠীক জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়াক বচোৱাৰ স্বাৰ্থত প্ৰতিটো ৰাজনৈতিক দলৰ নেতাসকলক যিসকল নেতাই ছটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে নিমাতী কন্যা ভাওতে তেতিয়া অসম নিশ্চিতভাৱে জ্বলিব আৰু এইসকল জনপ্ৰতিনিধিৰ বিপক্ষেও অসমত এটা জোৰদাৰ প্ৰতিবাদ হ'ব। আমাৰ 2000 টাইপাৰ কৰ্মীয়ে বিধানসভাও ঘেৰা কৰিব আৰু এই বিধানসভাত যদি সঠিক আমি পদক্ষেপ আমি নেপাওঁ তেতিয়াহ'লে আমি শাসক পক্ষৰ বিধায়কসকলক কিন্তু আমি জগৰীয়া কৰিম, জবাবদিহি কৰিম আৰু তাৰ পাছতেই কিন্তু সমগ্ৰ অসম জুৰি অসম বন্ধৰ দৰে কাৰ্যসূচী কিন্তু আমি ৰূপায়ণ কৰিম যদিহে এই 25 নৱেম্বৰ তাৰিখে আমি ভবামতে প্ৰতিবেদন অসম বিধানসভাত গৃহীত কৰি ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা নহয়। যে কোনো কাৰণতে যাতে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ অধিকাৰ খৰ্ব যাতে নহয় তাৰ প্ৰতি চৰকাৰে কিন্তু লক্ষ্য ৰাখিব লাগিব। বৰ্তমানে স্বীকৃত জনজাতিসকলৰ মিনিমাম যি সাংবিধানিক অধিকাৰ এইখিনি সুৰক্ষিত থকাটো আমি বিচাৰোঁ, যাৰ কাৰণে আমি জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ অনুসূচিতকৰণ বা জনজাতিকৰণক আমি বিৰোধিতা কৰি আহিছোঁ। কাৰণ বৰ্তমানে স্বীকৃত জনজাতিসকলতকৈ বহুগুণে আগবঢ়া আৰু জনবহুল জনগোষ্ঠীসমূহক যদি একে শ্ৰেণীত শ্ৰেণীভুক্ত কৰা হয়, একে কেটেগৰীত কেটেগৰাইজ কৰা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে বৰ্তমানৰ জনজাতিসকল সকলো ক্ষেত্ৰতে আকৌ বঞ্চনাৰ সন্মুখীন হ'ব। আমাৰ এটা লাইনৰ উত্তৰ যে 25 নৱেম্বৰত ৰণোজ পেগু তাৰ অধ্যক্ষ সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাক সন্মান জনায়, 6 জনগোষ্ঠী হওক জনজাতীয় লোকসকল আমি এখন প্ৰতিবেদন দাখিল কৰিম আৰু প্ৰতিবেদনখন পঢ়িলেই আপোনালোকে বহুত কথা বুজি পাব আৰু গোটেই ব্যৱস্থাটো আপোনালোকে বুজি পাব আৰু 6 জনগোষ্ঠী বা জনজাতীয় লোকসকলেও কথাখিনি বুজি পাব।